মই সেইটোৱে কৈছোঁ যে মই দিহিৰাবাসী ৰাইজৰ এইবাৰ মই 100% ক'ব পাৰোঁ সকলো জনগোষ্ঠীয়ে এতিয়া এক হৈ গৈছে বিশেষ কৰি মুছলমান সম্প্ৰদায়ৰ মানুহ আৰু জেনেৰেল সম্প্ৰদায়ৰ মানুহবিলাকে UPPLৰ প্ৰতি বহুত আকৰ্ষণ কাৰণটো হ'ল ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াই সকলোকে সমান অধিকাৰ দিছে ইয়াৰে উদাহৰণ হিচাপে ভাৰত স্বাধীন হোৱাৰ পিছত কিমান চৰকাৰ গুচি গ'ল কংগ্ৰেছ গুচি গ'ল AJP গুচি গ'ল BJPও গুচি গ'ল BPFও গুচি গ'ল কিন্তু আমাৰ UPPL চৰকাৰ অহাৰ লগে লগে ABC ব্লকৰ মাটিৰ যোনটো নিৰাপত্তা মাটিৰ যোনটো এলটমেণ্ট দিয়া ইয়াৰ চাই ডাঙৰ চাৰ্টিফিকেট দিহিৰাবাসী কি লাগে এতিয়া ABC ব্লকৰ ৰাইজে কৈ আছে যে আমাক যেহেতু সন্মান দিছে আমাক যেটো অধিকাৰ দিছে আমি 4000 ফ্যামিলি আমাৰ একেবাৰে UPPLত ভোট মাৰিম বুলি সগনে মোক কৈ আছে সগনে কৈ আছে যে এইবাৰ UPPL কেণ্ডিডেট কানা হওক পূজা হওক কোনোবা হওক আমি মুঠতে 4000 ভোট দিবা লাগাটো আমাৰ দায়িত্ব আমাক ভগৱানে কৈছে আমাৰ মনৰ যোনটো অন্তৰৰ যোনটো ভগৱান অন্তৰৰ যোনটো মানে মাত এই মাতে কৈছে আমি আপোনালোকক ভোট নুখুজিলেও আমি UPPLৰ ভোট দি বাকচ আমি একেবাৰে ফুল কৰি দিম বুলি কৈ আছে প্ৰাৰ্থী আমাৰ হয়তো আজি ৰাতিৰ ভিতৰত হ'ব নহলে অহাকালি ৰাতিপুৱা হ'ব তেওঁতো আমাৰ এই যোনটো আন্তৰ্গাঁথনি যোনটো দিহিৰা সমষ্টিৰ যোনটো আন্তৰ্গাঁথনি আগষ্টি ডাঙৰীয়া ৰাইজে একচেপ্ট কৰি নল'ব ৰাইজে এইকাৰণে একচেপ্ট নল'ব যে বিগত বহুত বছৰ ধৰি দিহিৰা সমষ্টিৰ কাম হোৱা নাই মই নিজে অনুভৱ কৰিছোঁ যে আজিও এইখন গাঁৱত আমাৰ চেৰপাংগুৰি এইখন গাঁৱত স্বাধীনতাৰ পিছতো তেখেতসকলে মাটিৰ পাত্তা পোৱা নাছিল মাটিৰ পাত্তা এইবাৰ পালে তেখেতসকলে বেজি এটা পোৱা নাছিল BPFৰ চৰকাৰ বেজি কৈছোঁ দে 5 পইচা না 4 আনা লয় 4 আনাও তেখেতসকলে চেৰপাংগুৰি গাঁৱত পোৱা নাছিলে গতিকে আজি তেখেতসকলে 50,000 পাবলৈ সক্ষম হৈছে 2 লাখ টকা তেখেতসকলৰ পিছনত পৰি আছে তেখেতসকলে বহুত ভাল পাইছে যে হয় আমি স্বাধীনতা পিছতে আজি এইটো পাবলৈ সক্ষম হৈছোঁ কিন্তু তেওঁৰ আগষ্টি ডাঙৰীয়াৰ ওপৰত তেখেতসকলৰ কি এটা আশা থাকিব আগতো BPFৰ MCLA আছিলে আগতো তেখেতে চৰকাৰ আছিলে 17 বছৰ চৰকাৰ আছিল সেই সময়তো তেখেতসকলে কাম কৰা নাই গতিকে BPFৰ ওপৰত দিহিৰাবাসী ৰাইজৰ কোনো এটা আশা নাই সেই কথাটো ৰাইজে কৈ আছে